হাই গাইজ স্বাগতম জনাইছোঁ ভ্ৰেগু ডেকা ব্লগৰ এই অন্য এটা ভিডিঅ'লৈ আৰু আজি হ'লেও শেষত যিমান দূৰ পাৰোঁ আপোনালোকক দেখাই যাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আমি এতিয়া আহি পালোঁ সনাতন ধৰ্ম মন্দিৰটো আৰু ইয়াৰ পৰা মানে ৰাস আৰম্ভ আৰু ৰাসৰ মূৰ্তি তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক এতিয়াৰ পৰা তো দেখা পাব গোটাইখিনি যিমানখিনি পাৰোঁ দেখাম তো চাই থাকক ৰাসৰ মূৰ্তি ৰাস আপোনাৰ লগত দেখাইছোঁ আৰু এইটো মৃত্যুঞ্জয় মন্দিৰ টাইপ অলপ বনাইছে এইটো বাঁহেৰে বনাইছে চাগে তো লাইট চাইট দিছে আৰু মানে কি ক'ম বহুত ধুনীয়া বনাইছে শ্ৰী কৃষ্ণ নয়ন ভৰিছা ও শ্যাম কানু বজাই মোহন বেনু ঢালে জালে ঢালে পাতে ৰাস দেখাম আৰু আছে ৰাস দেখাব কিন্তু এইখিনিতে আছে মঞ্চখন তো মই বাৰু ভিডিঅ' কৰা নহ'ল কিন্তু তাৰ ভিডিঅ' ক্লিপ এটা আছে মই আপোনালোকক দেখাই দিছোঁ তো চাই হ'ব দিয়ক নতুবা কপিৰাইট আহিব আকৌ আৰু কেনেকুৱা পালে নৃত্যটো চাই তলত কমেণ্ট কৰি জনাব হ'লে আছে কিবা কিবি মানে কাঁহৰ চাহৰ বস্তু বিক্ৰী কৰা দোকান আৰু তেনেকৈ মানুহ বহুত আছে তো বহুত মানুহ থাকিলে ভিডিঅ' কৰা দিগদাৰ হয় তেনেকৈ কৰা নাই অলপ য'ত মানে মানুহ কম তেনেকৈহে ভিডিঅ' কৰি আছোঁ মানে দিগদাৰ হয় আৰু জানে আপোনালোকে আৰু এই মানে ছোৱালী নহয় দিয়ক সেইটো বনাই থোৱা হয় ধুনীয়া মূৰ্তি তাৰপিছতে আৰু আছে ধুনীয়াকৈ বনাই থোৱা মূৰ্তিটো ধুনীয়াকৈ কৰি থাকে তো আৰু আছে ৰাস আকৌ আৰম্ভ ইয়াৰ পিছত আকৌ ৰাস চাওঁ আহক গাইজ চাই আছে ৰাস আৰু বাকী কিবা ৰাসত কিবা এটা মূৰ্তি এটা দেখা পাওঁ 1 টকা এটা সোমাই দিলে কিবা বিষ্ণুৰ নে কিবা মূৰ্তি এটা ওলাই আহে ধুনীয়া এইবাৰ সেইটো দিয়া নাই নেকি পোৱা নাই দেখোন এতিয়ালৈ নিদিলে চাগে এইবাৰ সেইটো গাইজ এইবাৰ আমি এখন বেলেগ গেটৰ ফালে আহিলোঁ মানে মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ ন তো নদীটোৰ এটা পাৰে মানে আপোনাৰ মন্দিৰটো আছে ন তাতে হয় আপোনাৰ ৰাস মানে যিটো ৰাসৰ মূৰ্তি থাকে সেইখিনি হয় আৰু ৰাস নদীটো মানে ইটো পাৰে হয় আপোনাৰ কি কয় এইটো মেলাখন হয় তো আমি এতিয়া মেলাৰ চাইডে আহিলোঁ
আৰু এইফালে ইয়াত দেখিছে আপোনালোকে মেলা তো চাওক আৰু ভিডিঅ'টো सारा फिरे मैं तुझसे ना कोई पावा मैं था दिल दा आवारा तेरे तेरे पे कहाँ से आवा এই ৰ'ব কিমান মিউজিক শুনে হে অকণমান চাউণ্ডটো শুনক হে ইয়াৰ তেতিয়াহে ৰিয়েল ফিলিংছটো পাব ৰাসৰ তো শুনক চাউণ্ড এই গাইজ এই বিল্ডিংটো যে দেখিছে আপোনালোকে কেমেৰাত দেখিছে নে ইমান গম নাপাওঁ মই মাত্ৰ দেখি আছোঁ আৰু এই বিল্ডিংটো যে দেখিছে সেইখিনি মানত আগতে যাদু দেখাইছিলে এইবাৰ কিবা হ'ল যাদুটো অহা নাই এখন তো গাইজ চাওঁ এতিয়া বহুত দেৰি হ'ল 11:45 হ'ল তো ঘৰত যাওঁ এতিয়া আৰু এইবিলাক হ'ল কিবা কিবি পুতলা চুতলা বিক্ৰী কৰা দোকান পাণ ইয়াতে কিবা কিবি আৰু আছে আৰু দোকান বহুত আৰু সেইটো হ'ল কিবা হাৱাত যে পোৱালিবিলাক যে জঁপিয়াই থাকে সেইটোৱে আৰু তাতে কিবা এটা বনাইছে চুইমিং পুলৰ টাইপ কিবা পোৱালিবিলাক হাঁহৰ নিচিনা কিবা এটাৰ ওপৰত উঠি পূৰা ফুৰি থাকে আৰু সেয়া বহুত ৰাতি হ'ল যাওঁ তো তেনেকৈ আৰু মানে ইমান ভিডিঅ' হেৰি কৰা নহ'লে তো যিয়ে নহওক বাৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব লগ পাম আৰু এটা নতুন ভিডিঅ'ত এতিয়ালৈ বাই বাই এই ৰ'ব গাইছ আৰু এটা কথা ৰাস শেষে হ'ল কিন্তু ভিডিঅ'টো দিয়াহে দেৰি হ'ল